আজি মই ফ্ৰণ্ট সাইডটো টপ ডিজাইনৰ ব্লাউজ এটাৰ বেক ডিজাইন এটা কাটি আপোনালোকক দেখাবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া মই ব্লাউজ পিচ আৰু লাইনিং দুয়োটা একেলগে লৈছোঁ। এতিয়া মই এইফালে ডিঙিটোৰ কাৰণে 3 ইঞ্চত চিন এটা দিলোঁ। আৰু এইপিনে ব্লাউজটোৰ দীঘল হ'ব 14 ইঞ্চি। এতিয়া মই 3.5 ইঞ্চত চিন এটা দিম। এতিয়া এইটো ভালদৰে বক্সৰ আকৃতি দিবলৈ লৈছোঁ। এয়া অলপ মিলাই দিছোঁ। এতিয়া মই বক্সটো কাটি উলিয়াম। যিহেতু ব্লাউজটোৰ ফ্ৰণ্টটো টপ ডিজাইনৰ হ'ব, সেয়ে মই লাইনিং আৰু ব্লাউজ পিচটো সমানে কাটি লৈছোঁ মাজেৰে, যিহেতু ইয়াত আমি ব্লাউজৰ হুক লগাব লাগিব। এয়া চাওক, মই বক্স ডিজাইন কৰি কাটি লৈছোঁ। এয়া চাওক, মই ফ্ৰণ্টটো বনাই লৈছোঁ টপ ডিজাইনৰ। এতিয়া মই লাইনিংখন ব্লাউজ পিচটোৰ ওপৰত লৈ চিলাই কৰি ল'ম। লাইনিংখন ওলোটাই দিম। এয়া চাওক, লাইনিংটো ওলোটাই দিবলৈ মই বক্সৰ কণাটো অলপ কাটি লৈছোঁ। এতিয়া মই ইয়াৰ ওপৰেৰে এটা চিলাই লগাই দিম। এয়া চাওক, চিলাই লগাই দিলোঁ। বক্সৰ এই টুকুৰাটো চিলাই কৰি লোৱাৰ নিচিনাকৈ আৰু এটা টুকুৰা আছে, সেইটো একেদৰে মই চিলাই কৰিলোঁ। গোটেই টুকুৰাটো চাইডটো মই সম্পূৰ্ণকৈ চিলাই লৈছোঁ, লাইনিং টুকুৰাৰ লগত লক কৰি ব্লাউজ পিচটো। টুকুৰাটোৰ নিচিনা টুকুৰাটো ঠিক একেদৰে মই চিলাই কৰি লৈছোঁ। এয়া চাওক, এতিয়া মই লেফ্ট চাইডৰ টুকুৰাটো ব্লাউজ পিচৰে কাপোৰ এটুকুৰা লৈছোঁ। লৈ ইয়াত এটা চিলাই লগাই দিম। এই চিলাইটো লগোৱাৰ পিছত ব্লাউজৰ হুক কেতিয়াবা পিছপিনে খোলা গ'লেও আপোনাৰ মানে গাৰ একো নেদেখিব আৰু সেইবাবে লগাই দিয়া হয় কাপোৰ টুকুৰা। আৰু ৰাইট চাইডৰ টুকুৰাটো যিহেতু ডাইৰেক্ট হুক লগালে আমাৰ লাইনিং টুকুৰা ফালি যাব পাৰে, সেয়ে মই লাইনিং এটুকুৰা ডাঠকৈ লৈ ইয়াত চিলাই লগাই দিম। সেই চিলাইৰ ওপৰতে মই পিছত হুক লগাই ল'ম। এয়া চাওক, এতিয়া মই ইয়াত চিলাই লগাই ল'ম। ইয়াতে হুক কেইটা লগোৱা।
ইঞ্চিমানকৈ লৈছোঁ। চাৰিওটা ছাইড সমানে স্কুৱেৰ চাইজৰ।